যাব ওলাইছো ফুটবল চাব কাটাৰ ৰেডি। হেল্ল' গাইজ, কি খবৰ? তো গাইজ আজি আমি কথা পাতিম ডিম্পু বৰুৱাৰ বিষয়ে। তো ডিম্পু বৰুৱাৰ তৰফৰ পৰা খুবেই ভাল খবৰ আছে যে মোৰ বহুত আগৰ ভিডিঅ' তাত আপোনালোক জনাইছিলোঁ যে ডিম্পু বৰুৱা ফিফা ৱৰ্ল্ড কাপ 2020 চাবলৈ যাব, কিন্তু ডিম্পু বৰুৱা এতিয়ালৈকে যোৱা নাই। হয়তো বহুতে ভাবি আছে যে ডিম্পু বৰুৱাই ফিফা ৱৰ্ল্ড কাপ চাবলৈ যোৱা প্লেনটো কেঞ্চেল কৰিলে নেকি বা নাযায় নেকি, কিন্তু ফাইনেলি ডিম্পু বৰুৱা এটা আপডেট দিছে আজি যে ডিম্পু বৰুৱা আজিয়ে ফিফা ৱৰ্ল্ড কাপ 2022 চাবলৈ ওলাই যাব। তো আজি ইনষ্টাগ্ৰামত এটা ষ্টৰি দিছিলে আৰু লগতে আজিৰ লাষ্ট ব্লগটোতো জনাইছিলে। তো সেই ষ্টৰিটোৰ সৰু ভিডিঅ' ক্লিপ এটা আমি চাই লওঁ। যাব ওলাইছো ফুটবল চাব কাটাৰ ৰেডি। সেয়া মহন্ত কালি আমি দুয়োটাই মানে মৃণালৰ বিয়া খাই পিনে ৰাতি আহি পেলাই 2টা বজাত শুইছো মানে মৃণালৰ বিয়াত কালি ৰাতি বহুত দেৰিকে আহি পালো। তো আপোনালোকে কাটাৰ যোৱাৰ আগত মানে যাওঁ মই আৰু ওলাও মৃণালৰ বিয়াখন কি হ'ল একবাৰ চাওক। সৰুকে আৰু এটা সেই আৰু লগৰ ছোৱালীৰ বিয়া বুলি ভিডিঅ'টো নবনালো নহয় না, বনাবতো লাগিবই আৰু দুখন। আৰু এতিয়া মই কাটাৰ যাওঁ, বেগ চেগ চব ৰেডি কাটাৰ যাবলৈ। ভাই বল তোৰ বেগ নেকি? তো নেক্সট ভিডিঅ' আপোনালোকে কাটাৰ ৱৰ্ল্ড কাপ চাবলৈ মানে পাব পাৰে, নাপাব পাৰে, গম নাপাব আৰু যদি ভালে ভালে মানে সেই হয় আৰু খেলাখন হয় যদি ডক্টে বাই বাই। তো ৰাইজসকল ফুটবল খেলাক মানে খেলিব নহয়, চাব যোৱাৰ আগত দোকানত আহিছোঁ একবাৰ। আৰু আমাৰ দোকানত ঠাণ্ডাৰ দিন উপলক্ষে বহুত বস্তু আহিছে। এই গ্ল'ভছ আহিছে, আপোনালোকে লৈ ল'ব, ঠাণ্ডাৰ দিন না। তাৰপিছত আৰু কি আহিছে? নতুন হেলমেট আহিছে, জেকেট আহিছে, জেকেটো আহি আছে, হেলমেট আহিছে। এতিয়া 7 দিনৰ কাৰণে নাথাকোঁ মই দোকানত, ইয়াত 2টা থাকিব। যাওঁ, বাই বাই।